ভূটানৰ চামদ্ৰুপ ঝংখাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। ভূটান পাহাৰৰ পৰা বৈ অহা নদীৰ পানী বোৱাই নি অসমৰ ভূমিত খোৱাপানীৰ প্ৰকল্প স্থাপনৰ বাবে আজি ভূটানৰ চৰকাৰৰ পৰা NOC বিচাৰি ভূটানৰ চামদ্ৰুপ ঝংখাৰ জিলা প্ৰশাসনৰ ওচৰত আবেদন দাখিল কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। চামদ্ৰুপ ঝংখাৰৰ হোটেল মাউণ্টেইনত চামদ্ৰুপ ঝংখাৰ জিলা উপায়ুক্ত তথা ভাৰত ভূটান মৈত্ৰী সংস্থাৰ বিষয়ববীয়াৰ লগতে আলোচনাত মিলিত হয় বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে। ভূটানৰ নদীৰ পানীৰে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিত খোৱা পানীৰ বৃহৎ প্ৰকল্প স্থাপন কৰিব অসম চৰকাৰে। ভূটানৰ চামৰাঙৰ পৰা ওদালগুৰি জিলাৰ পানেৰী বিধান সমষ্টিৰ নুনাই নদীত জলজীৱন আঁচনিৰ অধীনত 175 কোটি টকীয়া ননৈ মাল্টি ভিলেজ পাইপ ৱাটাৰ ছাপ্লাই স্কিম গ্ৰহণ অসম চৰকাৰৰ। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গৃহ সমষ্টি পানেৰীৰ উত্তৰাঞ্চলৰ প্ৰায় 1.5 লক্ষাধিক লোকলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে এই আঁচনি গ্ৰহণ কৰে। ভূটানৰ ভিতৰৰ পৰা কেইবা কিলোমিটাৰ বৃহৎ পাইপেৰে পানী বোৱাই আনি দুটা পৰ্যায়ত পানী বিশুদ্ধ কৰি বিদ্যুৎ ব্যৱহাৰ নকৰি পোনপটীয়াকৈ মানুহৰ ঘৰে ঘৰে যোগান ধৰা হ'ব খোৱাপানী। পৰৱৰ্তী পৰ্যায়ত BTRৰ ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহতো এনেধৰণৰ প্ৰকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা বিশ্বজিৎ দৈমাৰীৰ। অহা 1 এপ্ৰিলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আঁচনিৰ। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। আজি আহিছিলোঁ মই ওদালগুৰি DCৰ লগতে আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ বিষয়াসকল আৰু আমাৰ তামোলপুৰৰ বিষয়াসকল লৈ ফালে আৰু ইয়াৰ মূল কাৰণটো হ'ল কি মোৰ সমষ্টি পানেৰীত আমি এটা ডাঙৰকৈ মানে পানীৰ প্ৰজেক্ট কৰিছোঁ জল জীৱন মিছনৰ আণ্ডাৰত, যিটো 175 কোটিতকৈও বেছি টকাৰ হয়। আৰু সেইটো গোটেই পানেৰী সমষ্টিৰ উত্তৰ অঞ্চলত মানে যিমান লোক আছে তেওঁলোকক পানী দিয়াৰ কাৰণে। আৰু সেইটো প্ৰজেক্ট আমি টাৰ্গেট কৰি লোৱা হৈছে প্ৰায় মানে 1.5 লাখ মানুহক পানী দিয়াৰ বাবে। আৰু তাৰ বাদেও সেই প্ৰজেক্টৰ কাৰণে যিখিনি পানী ইয়াত মানে যোগান ধৰা হ'ব সেইটো 1.5 লাখতকৈ বেছি মানুহৰ কাৰণেও ছাপ্লাই দিব পাৰিব। কিন্তু এই প্ৰজেক্টটো আমাৰ ননৈ নদীৰ পৰা আমি পানীটো উঠাম, কিন্তু ননৈ নদীত আমাক মানে পানীটো উঠাওঁতে ভাৰতৰ যিটোখিনি খণ্ড ইয়াত হ'লে আমাৰ চুইটেবল নহয়, আমি অলপ ভিতৰত ভূটানৰ পৰা পানীটো উঠাব লাগিব পাইপ দি ফালে। গতিকে সেইটোৰ কাৰণে আমি এটা NOC লাগে ভূটানৰ পৰা, আৰু তাৰ কাৰণে চামদ্ৰুপ ঝংখাৰৰ DCৰ ওচৰলৈ আমি আজি আহি ফালে এটা NOC বিচাৰি আমি এপ্লিকেশ্যন দিছোঁ। তেওঁলোকে মানে অতি শীঘ্ৰে ইয়াৰ ওপৰত মানে তেওঁলোকে চাই ফালে ইয়াৰ ব্যৱস্থাটো ল'ব বুলি কৈছে। তেওঁলোকৰ নেশ্যনেল কাউন্সিল ইলেকশ্যন হৈ থকাৰ কাৰণে DCৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়া ব্যস্ত হৈ আছে, কিন্তু আমাক অতি শীঘ্ৰে তথাপিও সেইটো কৰি দিম বুলি কৈছে। এতিয়া এই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ফালে আমাৰ গোটেই এই যি বড়োলেণ্ড অঞ্চল যিটো ভূটান পাহাৰৰ মানে নামনিত আছে, এই ভূটান পাহাৰৰ নামনিখিনিত এই একে ছিষ্টেমৰ প্ৰজেক্টৰ দ্বাৰা আমি পানীটো দিব পাৰোঁ। আৰু তাৰ চবতকৈ ভালটো হ'ল কি ভূটানৰ পৰা আমি পানীটো আনি সেই প্ৰজেক্টটো কৰাৰ লগে লগে পানী টানাৰ কাৰণে ছাপ্লাই দিয়াৰ কাৰণে আমাক মানে জেনেৰেটৰ চলাবৰ কাৰণে আমাক কাৰেণ্ট নালাগে, ইলেক্ট্ৰিচিটি ফ্ৰী হয়। আজি জল জীৱন মিছনৰ ক্ষেত্ৰত এটা সমস্যা হৈ উঠে যে ৰাইজে পইচা তুলি ফালে সেইটো মেইনটেইন কৰি ল'ব লাগে, মানে মেনেজমেণ্টটো ৰাইজৰ। কিন্তু এতিয়া মই যিটো প্ৰজেক্টৰ কথা কৈ আছোঁ সেই প্ৰজেক্টত কোনো কাৰেণ্টৰ প্ৰয়োজন নাই, সেইটো অট'মেটিকেলি পানী স্পীডত আহি ফালে নিজে নিজে ফিল্টাৰ হয়, নিজে নিজে পাইপেদি গুচি যায়, মানে প্ৰত্যেকটা পৰিয়ালৰ টেপলৈকে এই পানীটো গৈ পাব। গতিকে গোটেই BTC অঞ্চলৰ ভূটান বৰ্ডাৰখিনিত আমি সেইটো যদি কৰিব পাৰোঁ তেতিয়াহ'লে উত্তৰ অঞ্চলৰ মানুহে চবেই পানী পাব আৰু সেই পানী বিনা পইচাতে মানে পাব। মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰজেক্টটো কৰাৰ পিছত নিশ্চয় এই ক্ষেত্ৰত তেখেতে মানে সহমত জনাব। আৰু অলৰেডি এক্সপেৰিয়েঞ্চ বেচিছত আমাৰ 2টা প্ৰজেক্ট অলৰেডি হৈছে আৰু 1 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা উদ্বোধন কৰিব সেই প্ৰজেক্টটো। কোঅপাৰেটিভ খুব ভালকৈ তেওঁলোকে মানে এইটো লৈছে কথাটো, আৰু যিহেতু আমি সীমামূৰীয়া আৰু আগে পিছে অলৰেডি ভূটানে দিছে
মাত্ৰ সেইটো নতুন প্ৰজেক্টৰ কাৰণে আমি নতুনকৈ ভূটানক অৱগত কৰিছোঁ আৰু তেওঁলোকে 10-15 দিনৰ ভিতৰতে মানে ইয়াৰ প্ৰচেছটো ষ্টাৰ্ট কৰিব আৰু যদি ছাইডত তেওঁলোকে চাব যাব লাগে তেতিয়াও তেওঁলোকে আমাৰ ওদালগুৰি মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগত যোগাযোগ কৰি ফেলে মানে ফিজিকেলি ভেৰিফিকেশ্যন কৰিব আমাৰ তাত কোনো কনষ্ট্ৰাকশ্যন ৱৰ্ক নহয় তাত মাত্ৰ আমাৰ পাইপডাল মানে নদীত মানে দি থৈ দিব আৰু সিটোৰ পৰাই পানীটো অট'মেটিকেলি নিজে নিজে আহি যাব